KACCM Dr. Tuliram Ronghang KAC along CM mandate pen alang li ke claim kidam puthak lang tar lipon pamisi rada phan kanghon pendang lok ke claim kidam kimia puthak bhapen barua hin pen ke tok chipadu ponsi kidam tang prenifying koi arni KACCM Bangalore along da golden men aluthui ingpupon Bangso aluthui kangpu ponahut Bangso hut MLA Bida Singh Leng MP Amar Singh Tiso EM Madhuram Lekthe Dr. Dharam Singh Teron Elvin Teron pendang lok kyong dung atum chetong dun Neli KACCM nang mandate pen abangki Karbiang long alu madua khai hijanang bong kachar bo lama matchawi Neli aputhak ki ong dung arat charya song atum ahin pen kali kalang alam nang ki pudu Lasi non Neli APHL semai pu JI kathar pen Neli mati CM Tuliram Ronghang banghini vet ang bong open debate paduji halaso kuda bangke Neli stami un an pen bangke chithak dunji lapen alang listami Neli phanang parjulonang lapen Neli stami alang liphanta Neli arjutpo lapen bang sohut hamphang asong do an phanta phapon ejipusi KACCM Dr. Tuliram Ronghang hin pen aning arlolam the chipeklang pon রাস্তা বিস্কুটি করা আরম্ভ করে বেলেগ বেলেগৰ আঁচনি কাৰ্বি আংলঙৰ বহুত পৰিৱৰ্তন আপোনালোকে দেখা পাব গেছ কাৰ্বি আংলঙৰ আমৰি জিংথং ইচ্ছা গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ হ'ব হৈ আছে তাতে যে তাৰপিছত ৰাস্তা পদূলি চব মিলি আমি প্ৰায় 20,000 কোটিকৈ অধিক কাৰ্বি আংলঙত কাম হৈ আছে অনগোয়িং স্কিমবিলাক সেইটো আপোনালোকে দেখা পাব গতিকে সেই 6টা বছৰ যিটো কাম কৰিছে সেইটো ৰাইজক উপহাৰ দিছে এইটো আপোনালোকে দেখিছে তাৰে মই কামে পৰিচয় দিব বিচাৰিছোঁ কিন্তু আৰু 3 বছৰলৈ কাৰ্বি আংলঙত এটা পৰিৱৰ্তন আহিব আপোনালোকৰ আশীৰ্বাদ বিশেষকৈ মই ধন্যবাদ দিব লাগিব ডক্টৰ বৰুণ সিংদেৱা তেখেতসকলৰ লগত মই সদায় পৰামৰ্শ এডভাইচ কৰি থাকোঁ আৰু এটা বিশেষকৈ তেখেতসকলৰ দুজন মোক সহায় কৰিছে তেখেতসকলৰ পৰামৰ্শতে আমি কিছুমান ডিজিটেল এৱাৰনেছৰ অপশ্যন পাইছোঁ তাৰ বাহিৰে কোনো মতে পলিটিকেল বেনিফিট ল'ব কাৰণে যি কৰিব লাগে ঘৰ সেইটো মই আপত্তি নাই কিন্তু যিটো নেকি সংঘাত চিষ্টেম হ'ব বিচাৰিছে অকল ট্ৰাইবেল আৰু নন ট্ৰাইবেলৰ নহয় বিভিন্ন কাৰ্বি ভিতৰত যাতে আমাৰ মাজত ভুল বুজাবুজি বহুত এটা এছাম যুৱক যুৱতী মানে বিলাকে এতিয়া গম পাইছে বিশেষকৈ কলেজ পঢ়া হাই ছেকেণ্ডেৰী পাছ কৰা গ্ৰেজুৱেট পাছ কৰা তেওঁলোকৰ মনতটো আছে যে বৰ্তমান কাৰ্যনত অট'নমাছ কাউন্সিলৰ পাৱাৰবিলাক গোটেইখিনি কৰ্তন কৰা হৈছে ষ্টেট গভৰ্ণমেণ্টলৈকে গোটেইখিনি প্ৰেৰণ কৰা হৈছে ইয়াত কোনো পাৱাৰ নাই লেণ্ড ৰাইট নাই তাৰপিছত আকৌ চাকৰি দিয়া থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড অধিকাৰৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা চব কৰ্তন কৰা হৈছে কাৰ্বি আংলঙৰ অট'নমাছ কাউন্সিলৰ ডেভেলপমেণ্ট কাম কৰিব নোৱাৰে এনেধৰণৰ বহুতো অপপ্ৰচাৰ মনোসজা কথাবিলাক কৈ আছে ইয়াত নন ট্ৰাইবেলবিলাকৰ থাকিব নোৱাৰে নন ট্ৰাইবেলে এনেধৰণৰ বহুতো অপপ্ৰচাৰ বা মনোসজা কথা যে পলিটিকেল বেনিফিট কৰিবৰ কাৰণে তেওঁলোকৰ পলিটিকেল মাইণ্ডালে ল'বৰ কাৰণে কিছুমান তেওঁলোকৰ মিছপ্ৰকাৰে বহুত কৰিছে বিশেষকৈ আমাৰ 6 শিডিউল এৱাৰনেছৰ প্ৰগ্ৰামৰ পৰা মানুহবিলাকে বহুতো বুজি পাইছে এতিয়া মই ডিচিশ্যন লৈছোঁ অনলি দুজন মানুহক লগত মই অলপ মানে প্ৰেছ মিডিয়াবিলাকৰ লগত ৰিকুৱেষ্ট কৰিছোঁ আজি মই ঘোষণা কৰিছোঁ নৱেম্বৰ মাহত নহ'লে ডিচেম্বৰ ফাৰ্ষ্ট উইকত জেআই কাথাৰ আৰু মই দুজনে থাকিম দুজনে ডিবেট হ'ব এজন কোনোবা সুধিব ৰিপৰ্টাৰ এজন ভাল ৰিপৰ্টাৰ এজন থাকিলে তেখেতে সুধিব মাত্ৰ দুজনৰ মাজতে ডিবেট কৰে তুলিৰাম ৰংহাং আৰু জেআই কাথাৰ সেইটো লাংকুম অপেন ডিবেট হ'ব লাংকুম ভাবে শাসন তেৰ নাকুৱাবে অধিকমকে ডিবেট হ'ব এইটো নৱেম্বৰ মাহত বিদিন নৱেম্বৰ নহ'লে ডিচেম্বৰ মাহ বাকী আপোনালোকক গোটেইখিনি ইনভাইট কৰিব যিমানখিনি কাৰ্বি আংলঙত আমাৰ বুদ্ধিজীৱী বা ছ'চিয়েল অৰ্গেনাইজেশ্যন ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন চিভিল অৰ্গেনাইজেশ্যন আৰু ইণ্টেলেক্টুৱেলবিলাকৰ মাতি তাতে সেই মানে কাৰ্যসূচীটো থাকিব আৰু সেইটো লাষ্ট ডিবেট হ'ম তাৰপিছত তেওঁলোকে পলিটিক্স খেলিব তেওঁলোকৰ পলিটিক্সৰ নিজৰ কিবা বেনিফিট কৰিবৰ কাৰণে কৈ থাকক তেওঁলোকে যি ক্ল'জ সুধিব যিমান পাৰোঁ ময়ো ৰিপ্লাই দিম কাৰণ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মোৰ 11 ইয়াৰ যিটো জাৰ্ণি এক্সপিৰিয়েঞ্চ যিটো নেকি মোৰ এক্সপিৰিয়েঞ্চৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চটো তেওঁ মই ৰিপ্লাই দিম আৰু তেওঁ মোক সুধিব আৰু ময়ো ৰিপ্লাই দিম আৰু তেখেতকো মই সুধিম এইটো লাষ্ট ডিবেট মই আজি ঘোষণা কৰিছোঁ আজিহে নিউজ ৰিপৰ্ট KTV নিউজ